এইফালে ভিউ চাওক। মৰ্ণিং এফালে চব ওলাই ৰেডি, সমীৰণ ৰেডি, বিকাশ ৰেডি, এফালে আয়ুবো ৰেডি। আৰু আপোনালোকক এটা মজা বস্তু দেখাওঁ। কি ভিউ! কালি ৰাতি আহোঁতে এইবিলাক দেখাই নাছিলোঁ। এইফালে চাওক, ৱাহ ৱাও, দিছ ইজ লাচেন। চ' গুড মৰ্ণিং এভৰিৱান, গুড মৰ্ণিং ফ্ৰম লাচেন। আৰু আজি গৈ আছোঁ এটা আল্টিমেট জেগালৈ, মানে কি ক'ম আৰু, যোনটো ৰাইড কৰিছিলোঁ সেইটো ৰাইডৰ একদম মেইন জেগালৈ গৈ আছোঁ। এইটোৱে গৈ আছোঁ আমি গুৰুডংমাৰ লেক, যোনটো 17,000+ ফিটত আছে। আৰু জনামতে আই এম নট চিয়'ৰ, বাট ইণ্ডিয়াৰ হায়েষ্ট লেক হয় এইটো। ইণ্ডিয়াৰ হায়েষ্ট লেক ন, 18,000 ফিটত, হায়েষ্ট অলটিটিউডত থকা লেক। চ' এতিয়া বৰ্তমান তালৈ গৈ আছোঁ। চলো, মজা লাগিব। চ' কালি ৰাতি এইখনতে আছিলোঁ। আৰু বেক চাইডে পাহাৰটোত চাওক, বৰফ এইফালে বগা বগা, কি ধুনীয়া। অ'কে, চ' গুৰুডংমাৰ পাম আৰু এতিয়া। অ' বে, কি ধুনীয়া ভিউ। ঠাণ্ডাত ফাটি গৈছে চবৰে, অৱস্থা বেয়া হৈ গৈছে, মানে ঠাণ্ডা। এতিয়া আমি আছোঁ 15,000 ফিটত, মানে 15,000 ফিটত আছোঁ। গুৰুডংমাৰ আছে আৰু ইয়াৰ পৰা 18,000 ফিটত, আৰু 3,000 ফিট ওপৰত। চ' বৰ্তমান একদম মজা জেগা এটাত এইখিনি চাওক, কি ধুনীয়া। ইমান মজা জেগা এটাত আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ব্ৰেকফাষ্ট কি? পপকৰ্ণ। কাৰণ আগত হোটেল চোটেল তেনেকৈ নাছিলেও, আৰু আছিলে যদিও আমি মন নকৰিলোঁ, আৰু এইটো ৰুটত চাগে নাই একো। চ' সেইটো কাৰণে পপকৰ্ণ আনিছিলোঁ, পপকৰ্ণ খাম। আপোনালোকে অলপ ভিউটো চাওক। চবেই ৰেষ্ট লৈছোঁ যাতে হায়াৰ অলটিটিউডটো ভালকৈ আমি এডজাষ্ট কৰিব পাৰোঁ। কাৰণ এতিয়াই চাগে আমি অলমষ্ট 16,000 ফিটত আছোঁ। 17,000+ আছোঁ নি? চ' বৰ্তমান 17,000 ফিটত আছোঁ। ইয়াত অলপ ৰেষ্ট লৈছোঁ, কাৰণ গুৰুডংমাৰ লেকটো আৰু নাই ফাৰ্ষ্ট আগতে ইমান ওপৰত অহা নাই। লাষ্ট মাৰি দিয়া পাছ 7,000 ফিট। বহুত কম। চ' লাষ্ট মায়েৰিয়া পাছে যোৱা তাত সেইটো 7,000 ফিট। চ' এইবাৰ ফাৰ্ষ্ট টাইম ইয়াত ডাবল আহি গ'লোঁ, অলমষ্ট ডাবলতকৈও বেছি। এতিয়া 17,000ত আছোঁ, আৰু ইয়াৰ পৰা ওপৰত আৰু যাব লাগিব। চ' এইটো কাৰণে লাহে লাহে গৈ আছোঁ, কাৰণ বডিটো তেতিয়াহে এডজাষ্ট কৰে, কাৰণ যিহেতু অক্সিজেন লেভেল কম। চ' ইয়াত আপুনি একদম লাহে লাহে কামলি চব কাম কৰিব লাগিব। বেছি জোচ দেখালে ইয়াত লাভ নাই, আৰামত ইয়াত আপুনি কাম কৰিব লাগিব। চ' এনেকৈ আমি গোটেইবিলাকে চিল মাৰি আছোঁ ইয়াত, লাহেকৈ ওলাই যাম আৰু। অলৰাইট, চ' গুৰুডংমাৰ লেক ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আছে। আৰু এইফালে ভিউ চাওক না, অ' মাই গড, এইফালে গোটেই বৰফ। এফালে পূৰা বৰফত খেলি আছে। কথা ক'বলৈ অলপ প্ৰব্লেম হৈছে, কাৰণ অক্সিজেন লেভেলটো বহুত তলত, বহুত কম অক্সিজেন লেভেল ইয়াত। আমি অক্সিজেন টেংক এটাও লৈ লৈছোঁ, অক্সিজেন কেন এনেকুৱা পায়, এক্সট্ৰাকৈ এনেকুৱা লৈ লৈছোঁ। কিন্তু মাই গড, এনেকুৱা ভিউ দেখি ৰখি গৈছোঁ। আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ ধৰক, আৰু হাফ এন আৱাৰ 40 মিনিটছ লাগিব চাগে। কি মজা লাগিছে। চ' এইবিলাক মানে বেলেগেই জেগা, মানে হেভেন একদম, মানে জান্নাত। কি কৈছোঁ আৰু, কেতিয়াও এনেকুৱা ইমান হাইটত মই অহা নাই, কেতিয়াও মই এনেকুৱা পাহাৰ দেখা নাই। মানে কি ক'ব, মানে দেখি পাগলা হৈ গৈছোঁ। ইমানেই ধুনীয়া। চাওক কেনেকুৱা মজা। ইয়াৰ কিছুমান মজা ফটো তুলিছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব। ইনষ্টাগ্ৰামৰ লিংক মোৰ ডেছক্ৰিপশ্যনত আছে, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, কাইণ্ডলি গৈ ফ'ল' কৰিব। আৰু চেনেলটো যদি নতুনকৈ কোনোবা আহিছে,
তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ একদম মেইন বস্তু গুৰুডুংমাৰ লেক। চ' 18,000 ফিটৰলৈকে গৈ পাইছিলোঁ, কিন্তু লাষ্ট 200 মিটাৰ থাকোঁতে মই আৰু গুৰুডুংমাৰ লেকৰ ওপৰলৈকে উঠিব নোৱাৰিলোঁ। মোৰ লগতে আমাৰ চবৰে প্ৰব্লেম হৈ গৈছিলে। আয়ুবেও অক্সিজেন ল'লে, বিকাশেও ল'লে, ময়ো ল'লোঁ, আৰু সমীৰণে ওপৰৰ পৰা আহি তাৰো অৱস্থা বেয়া হৈ গৈছিলে। চ' ক্লিপটো মই সমীৰণৰ পৰা আপোনালোকক দেখাম, চাওক। যাবলৈ ওলাইছো পুৰা, এতিয়া যাওঁ ৰেডি হৈ কিনে। বিষাইছে মাৰা মাৰা। A few moments later. চ' এইখনৰ হৈছে ৱৰ্ল্ডৰ হায়েষ্ট ডোচা পইণ্ট। এয়া ইয়াতে ধুনীয়াকৈ আমি ডোচা খালোঁ, অলপ দেৰি ৰেষ্ট চেষ্ট লৈ। চ' এয়া দেখিছে আপোনালোকে ৱৰ্ল্ড হায়েষ্ট ডোচা পইণ্ট, একদম মজা ভিউ, একদম এইফালে চালিয়া ভিউ। চ' ইয়াতে ধুনীয়াকৈ ডোচা খাই এতিয়া ওলাব লৈছোঁ। আৰু গুৰুডুংমাৰ তাত আপোনাৰ আমাৰ মোৰ সমীৰণ অলপমান ইমান হাইটত কেতিয়াও যোৱা নাই কাৰণে অলপমান গা বেয়া লাগিছিলে, মাথা চাথা বিষাইছিলে, অলপ ঘূৰাইছিলে। তো যিহেতু কাৰণে আমি আগতে ওলাই আহিলোঁ ইয়াত। 6 hours later. চ' আমি লাচেনৰ পৰা আহি পালোহি। অ'কে, চ' আমি গুৰুডুংমাৰ লেকৰ পৰা আহি পালোহি, এঘণ্টামান হ'ল। এতিয়া আহি ধুনীয়াকৈ আমি ইয়াত আপোনাৰ ম'ম' চম' খালোঁ, ভেজ ম'ম' খালোঁ। লাইফত ফাৰ্ষ্ট টাইম ভেজ ম'ম' ইমান টেষ্টি। ভেজ ম'ম' ইমান টেষ্টি, ভেজ ম'ম' ফাৰ্ষ্ট টাইম খাইছোঁ। আজি ফাৰ্ষ্ট টাইম মই ভেজ ম'ম' খাইছোঁ, কিন্তু ইমান টেষ্টি। আৰু গোটেইবিলাকে খালোঁ, কণী চণী খালোঁ, চাহ তাহ খাই একদম ৰেডি। এইফালে চব এডিটিঙত বিজি। গুৰুদা একদম প্ৰথমতে আহি এডিটিং, এইফালে আয়ু। অঁ নেক্সট সেইটো আহিব লাগিব গোটেইকেইটা। অ'কে, মই হাঁহ বনাম, বিকাশৰ কিবা এটা আইটেম বনাব লাগিব। অ'কে অ'কে, চ' সেইটো একদম গুৱাহাটীৰ পৰা আপোনালোকে দেখিব। ঘৰত আহিব বিকাশত, কাৰণ নতুন ঘৰত অহা নাই এতিয়ালৈকে, নতুন ঘৰত যোৱাই নাই, নতুন ঘৰ লোৱা পাৰ্টি একদম মজাকৈ হ'ব। চ' আজি একচুৱেলি গুৰুডুংমাৰ লেকৰ মই আজি ফাৰ্ষ্ট টাইম মই 18,000 ফিটৰলৈকে গ'লোঁ। চ' সেইটো কাৰণে মই ওপৰলৈকে যাব নোৱাৰিলোঁ। অলমষ্ট 200 মিটাৰমান থাকি গ'ল, কিন্তু মই বিকাশৰ পৰা আৰু বেলেগৰ পৰা এনেকৈ ক্লিপ লৈ মই আপোনালোকক দেখাম। আপোনালোকে যোনটো চালে অলৰেডি। আৰু সেয়াই আৰু ফাৰ্ষ্ট টাইম 18,000 ফিট যেতিয়া মই গৈছোঁ, সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। নেক্সট টাইম মই এতিয়া সেইটোৱে অৱস্থা বেয়া হৈ গৈছে। পিলিয়ন মানে বহি KTM-ত জানে আপোনালোকে চিটটো কিমান সৰু। কালিও কৈছোঁ মই, আজিও ক'ম। চ' সেয়াই, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুনকৈ যদি কোনোবা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন আছে, আপোনালোকে ফ'ল' কৰিব। চ' টিল দেন টাটা, বাই বাই।